Hello everyone, কেনে আছে আপোনালোক মোৰ নতুন ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি বনাবলৈ গৈ আছো চিকেন মমো ঘৰতে। তেনেহলে আহকচোন ভিডিওটি আৰম্ভ কৰো। তো এয়া মই boneless চিকেন লৈ ললো আৰু 5 মিনিট বইল কৰি পানীখিনি পেলাই এয়া মই শ্ৰেডেড কৰি ললো। আৰু লগতে সৰু বাটি এটাৰে এক বাটি মই পিয়াজ লৈ লৈছো আৰু এক বাটি সৰু সৰুকৈ কোটা বন্ধাকবি লৈ ললো আৰু তাতে সৰু চামুচেৰে 1 চামুচ নিমখ দি দিছো আৰু লগতে জালুকৰ গুৰি 1 চামুচ দি দিছো আৰু এতিয়া গুটে বস্তুখিনি ভালদৰে মিহলাই লম। মাংসখিনি 5 মিনিটৰ কাৰণে বইল কৰি পানী এইটো কাৰণে পেলাই দিলো যে ব্ৰইলাৰ মাংস অলপমান জাৰ্মছ থাকে হেতু কাৰণে 5 মিনিট বা তাতকৈ কমতি সময়ৰ কাৰণে হলো হ'ব খুব বেছি 3 বা 4 মিনিটটো মিনিমাম লাগিবই। হেখিনি বইল কৰি পানীটো পেলাই দিলে আসলতে তাৰ জাৰ্মছটো মৰি যায়। যদি বেলেগ মাংস হয় তেতিয়া নালাগে। স্টাফিংছখিনি এইফালে ৰেডি কৰো মানে এখন কেৰাহীত তেল গৰম হ'বলৈ দি দিলো আৰু এতিয়া এইখিনি অলপ সময় ভাজি লম। এই বস্তু একেলগত মিহলাই ভাজি কৰি ললে আসলতে সুবিধা হয় এটা এটা কৰি দি থকাতকৈ। আৰু এইখিনি কেৰাহীত দি অলপ সময় হেতাৰে লৰাই মই ইয়াত সয়া সস অকমান ভাজি থাকোতেই দি দিম। জৰুৰী নহয় যে সকলোবিলাক বস্তু আমি দেখা ধৰণেই দিব লাগিব। আপোনাৰ ঘৰত যি বস্তু এভেইলেবল আছে আপোনাৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ বস্তু দিও আসলতে বনাব পাৰি। হেতু কাৰণে মই ইয়াত মাত্ৰ বন্ধাকবি আৰু মাংস দিছো, বেলেগ তেনেকুৱা একো মিহলোৱা নাই। আৰু এনেকুৱা স্টাফিংছখিনিত জালুকৰ গুৰি মই দেখুৱাৰ ধৰণে দি দিলে আসলতে ভিতৰলৈকে অলপমান জ্বলা জ্বলা ভাৱটো আহে, খাই ভাল লাগে। আৰু এয়া মই সয়া সস চামুচেৰে 1 চামুচ মানৰ জোখৰ দি দিছো, তাতকে বেছি দিয়া নাই। আৰু সয়া সস দিয়াৰ পিছতে কালাৰটো ইমান ধুনীয়া হৈ গৈছে। এনেদৰে এইখিনি আধা সিজা কৰি মই স্টাফিংছখিনি নমাই থৈ দিম আৰু নমাই এনেদৰে বাটি এটাতে উলিয়াই লম। আৰু এনেদৰে আসলতে অলপমান তেলত লৰাই স্টাফিংছখিনি এনেদৰে বনাই ললে অলপমান ভিতৰলৈকে অলপমান জুইচি টাইপৰ হ'ব, খাই ভাল লাগিব। আৰু মই এক্সট্ৰাকে ময়দা লোৱা নাই, মই বগা আটা লৈছো। আটা মই যিহেতু মানুহ কমতি হেতু কাৰণে মই আটা নিজৰ পৰিমাণ জোখেৰে অকল নিমখ দি মঠি লৈছো, বেলেগ একো তেল মছলা একো দিয়া নাই। অকল নিমখ দি আৰু পানী দি মই লৈ লৈছো আৰু এটা বগা আটা লৈছো আৰু বগা আটাৰ লগতে মই এক্সট্ৰাকে বিটৰ ৰস দি এক্সট্ৰাকে ৰঙাকে অলপমান বনাই ললো। এতিয়া আটাখিনি লুচিতকৈ অলপমান সৰু সাইজৰ বেলি একেবাৰে পাতলকে বেলি মই ইয়াৰ ভিতৰৰ স্টাফিংছখিনি দি দিছো আৰু তাৰ পিছত এইখিনি এতিয়া মই শেপ দিম। ইয়াত মই একেবাৰে বেসিক শেপটো দিছো যোনটো ইজিলি সকলোৱে ঘৰতে বনায়ে থাকে। আপোনালোকে নিজৰ পছন্দৰ অনুযায়ী যিকোনো শেপ দিব পাৰে। এয়া মোৰ প্ৰথমটো ৰেডি হৈ গল। তেনেদৰে মই বাকি কিটাও বেলেগ বেলেগ শেপত বনাই ললো। আৰু মই যে কৈছিলো এক্সট্ৰাকে ৰঙাকে বনাইছো বুলি, ৰঙাকে মানে অকমান গুলপীয়াকে বিটৰ অলপমান ৰসটো দি মঠি ললো আৰু তাৰে এতিয়া এয়া অলপমান ৰঙা টাইপৰ কৰি লৈছো, মানে ডাঠ গুলপীয়া টাইপৰ ৰাণী কালাৰটোৰ বিটৰ কালাৰটোৰ টাইপৰ। তেতিয়া আসলতে প্লেটখনো ধুনীয়া হ'ব দেখিবলৈ। আৰু মোৰ ইয়াত কলপাত যথেষ্ট আছে হেতু কাৰণে মই তেনেকুৱা কোনো একো পেপাৰ দিয়া নাই। আৰু এই ষ্টিমাৰটো মাত্ৰ 100 টকা লৈছিলে। সেই 100 টকীয়া ষ্টিমাৰটোতে মই কলপাত দি ইয়াত দি লৈছো, কোনো ধৰণৰ তেল চেল লগোৱা নাই আৰু লাগিও নধৰে। প্ৰায় 15 মিনিট সময় মই ষ্টিম হ'বলৈ দি দিছো, 15 পৰা 20 মিনিট সময়। আৰু এয়া চাওক এইখিনি কিমান ধুনীয়াকে সিজি গৈছে, ভিতৰলৈকে সিজি গৈছে। আৰু স্টাফিংছখিনি যে মই অলপমান তেলত লৰাই ললো তাৰ কাৰণে ভিতৰলৈকে মাছি জুইচি টাইপৰ হৈছে, ভাল লাগিছে। আৰু এইখিনি মমৰ লগত খাবলৈ মই এক্সট্ৰাকে সস বনাই ললো। তাৰ ইনগ্ৰেডিয়েন্টছখিনি মই কমেন্ট বক্সত দি দিম, নহলে কেপচনত দি দিম, আপোনালোকে চাই ল'ব। আৰু এয়া দেখিছেনে মোৰ মমো ৰেডি হৈ গল। ফাৰ্ষ্ট টাইম বনাইছো যদিও খাবলৈ কিন্তু একদম পাৰফেক্ট হৈছিলে, বহুত ভাল লাগিছিলে খাই। আৰু বহুতে জানে ময়দাটো আমাৰ কাৰণে একেবাৰে হেলদি নহয়, ময়দাটো স্কিপ কৰি মই আটাৰে বনাই চালো আৰু আটাৰে সঁচাকে বহুত ভাল হৈছিলে, বহুত টেষ্টি হৈছিলে। তেনেহলে আজিৰ ভিডিঅ'টিত মৰম দিবলৈ নাপাহৰিব। ইয়াৰ পিছৰ এপিসোডতো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰা ডিশ আপোনালোকৰ আগত ভিডিঅ' আকাৰে দাঙি ধৰিম। বাই বাই।